আজি মই জেনেৰেল নলেজৰ পৰা 20টা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আপোনালোকৰ বাবে লৈ আহিছোঁ যেবিলাক হয়তো আগতে এক্সামত আহি গৈছে আৰু আহিবলগীয়া গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামত হয়তো এইবিলাক কুৱেশ্যন আহিব পাৰে বা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আপুনি এটা বেছিক আইডিয়া পাই যাব তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তাৰ আগতে ভিডিঅ'টো লাইক আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিয়ক তো আমি প্ৰথমটো কুৱেশ্যন ষ্টাৰ্ট কৰোঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অপশ্যন এ গোপীনাথ বৰদলৈ অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন সি বিষ্ণুৰাম মেধি অপশ্যন ডি তৰুণৰাম ফুকন কাৰেক্ট এনসাৰটো হ'ব গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু 2 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল এই কুৱেশ্যনটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় আপুনি এইটো মনত ৰাখিব তো অপশ্যন কেইটা হ'ল সৈয়দা আনোয়াৰা তাইমুৰ সুচেতা কৃপালনী সৰোজিনী নাইডু অপশ্যন ডি হ'ল ফাতিমা বিবি the correct answer to হ'ব অপশ্যন এ সৈয়দা আনোয়াৰা তাইমুৰ question number 3 ঐতিহাসিক অসম চুক্তি কোন বছৰত স্বাক্ষৰিত হৈছিল in which year was the historic Assam Accord signed তো অপশ্যন হ'ল 1985 অপশ্যন বি হ'ল 1986 অপশ্যন সি হ'ল 1987 অপশ্যন ডি হ'ল 1988 কাৰেক্ট অপশ্যনটো হ'ব 1985 চন 1985 চন আৰু আপোনাৰ তাৰিখটো সুধিলে 15 আগষ্ট 1985 চন यानी 15 আগষ্ট 1985 অপশ্যন এ 4 নম্বৰ কুৱেশ্যনটো হ'ল কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল অপশ্যন কেইটা হ'ল 1972 চন 1973 চন 1974 চন 1975 চন কাৰেক্ট এনসাৰটো হ'ব 1972 চন 5 নম্বৰ কুৱেশ্যনটো কোন বছৰত অসম বংগৰ পৰা বিচ্ছিন্ন হৈ মুখ্য আয়ুক্তৰ প্ৰদেশ হৈছিল in which year was Assam separated from Bengal and became a chief commissioner's province অপশ্যন কেইটা হ'ল অপশ্যন এ 1871 চন অপশ্যন বি 1872 চন অপশ্যন সি 1873 চন অপশ্যন ডি 1874 চন কারেক্ট এনসারটো হ'ল অপশ্যন ডি 1874 চন আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ 6 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অসমৰ সন্দৰ্ভত বিশেষ বিধান আছে অপশ্যন কেইটা হ'ল অপশ্যন এ অনুচ্ছেদ 371 ক অপশ্যন বি অনুচ্ছেদ 371 খ অপশ্যন সি অনুচ্ছেদ 371 গ অপশ্যন ডি অনুচ্ছেদ 371 খ এনসারটো হ'ব অনুচ্ছেদ 371 খ আৰু ইংলিছত যদি লিখা থাকে তেনেহ'লে লিখিব আৰ্টিকেল 371 বি 7 নম্বৰ কুৱেশ্যন প্ৰথম অসম বিধান পৰিষদ কোন বছৰত গঠন হৈছিল 1901 চনত 1912 চনত या फिर 1913 চনত या फिर 1915 চনত তো কারেক্ট এনসারটো হ'ব 1912 চনত কোন প্ৰথমবাৰৰ বাবে অসম বিধান পৰিষদ গঠন হৈছিল 8 নম্বৰ কুৱেশ্যন তলত উল্লেখ কৰা সকলৰ ভিতৰত অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল ৰিচাৰ্ড হাৰ্ডিকিং या फिर ऑप्शन बी सर डेनिस फिट्जपैट्रिक ऑप्शन सी विलियम आर्स्काइनवर्थ ऑप्शन डी सर चार्ल्स আলফ্ৰেড ইলিয়ট আশা কৰোঁ উচ্চাৰণ কেইটা শুদ্ধ হৈছে কেতিয়াবা হ'ব পাৰে উচ্চাৰণটো মানে অলপ টান হয় সেইকাৰণে উচ্চাৰণটো হয়তো অলপ প্ৰনাউন্সিয়েশ্যনটো অলপ ভুল হ'ব পাৰে তা আপুনি লিখাটো চাই ল'ব ইংলিছতো আছে অসমীয়াতো আছে তো এইটোৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ৰিচাৰ্ড হাৰ্টে কিটিং 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ তলত উল্লেখ কৰা সকলৰ ভিতৰত অসমৰ প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল হেনৰি হপকিন্স या फिर ऑप्शन बी फ्रांसिस जेनकिस ऑप्शन सी थॉमस कैम्पबेल रॉबर्टसन या फिर ऑप्शन डी डेविड स्कॉट
কাৰেক্ট এনসাৰটো হ'ব অপশন ডি ডেভিড স্কট আছিল প্ৰথম অসমৰ ব্ৰিটিছ কমিশনাৰ 10 নম্বৰ কোৱেশ্চন অসম বিধানসভাৰ প্ৰথম বাজেট অধিৱেশন কোন বছৰত অনুষ্ঠিত হৈছিল আমাৰ অসমত প্ৰথমবাৰভাৱে বিধানসভাৰ বাজেট অধিৱেশন কৰা হৈছিল সেই বছৰটো আছিল 16 মাৰ্চ 1973 यानी कि কারেক্ট এনসারটো হ'ব অপশন সি 1973 সন আর যদি ডেট হতে তাহলে 16 মার্চ 1973 11 নম্বৰ কোৱেশ্চন অসম বিধানসভাৰ সৰ্বোচ্চ শক্তি কিমান এটো তো পাৰিব লাগে অপশন এ 126 অপশন বি 106 অপশন সি 250 অপশন ডি 300 কারেক্ট এনসারটো হ'ব অপশন এ 126 12 নম্বৰ কোৱেশ্চন অসম গ্ৰাম্য পঞ্চায়ত আইন কোন বছৰত গৃহীত হৈছিল 1947 চনত या फिर 1948 চনত या फिर অপশন সি 1949 চনত या फिर অপশন ডি 1950 চনত কারেক্ট এনসারটো হ'ব 1948 চনত অসম গ্ৰাম্য পঞ্চায়ত আইন গৃহীত হৈছিল তলত উল্লেখ কৰা কোনখন ৰাজ্যৰ গভৰ্ণৰক এছটি এলেকাৰ সন্দৰ্ভত বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে which of the following states governors has been vested with special powers regarding ST areas মানে শিডিউল ট্রাইব এরিয়াজ যেবিলাক আছে সেইবিলাকৰ কথা কৈছে ইয়াতে তো অপশন কেইটা আছিল পশ্চিমবংগ অসম আৰু অপশন সি হল অৰুণাচল প্ৰদেশ অপশন ডি হল মহাৰাষ্ট্ৰ কারেক্ট এনসারটো হ'ব অৰুণাচল প্ৰদেশ আমি 14 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়ি যাওঁ অসম প্ৰাদেশিক কংগ্ৰেছ কোন বছৰত গঠন হৈছিল অপশন এ 1923 চনত অপশন বি 1922 চনত অপশন সি 1921 চনত অপশন ডি 1920 চনত কারেক্ট এনসারটো হ'ব অপশন সি 1921 চনত 15 নম্বৰ কোৱেশ্চন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি গৰাকী তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল অপশন এ তনুৰাম ফুকন অপশন বি গোপীনাথ বৰদলৈ অপশন সি মনিৰাম দেৱান অপশন ডি বিষ্ণুৰাম মেধি কারেক্ট এনসারটো হল অপশন এ তনুৰাম ফুকন 16 নম্বৰ কোৱেশ্চন অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল অপশন এ 1994 চনত মে মাহত অপশন বি 1901 চনৰ মে মাহত 1994 চনৰ এপ্ৰিল মাহত या फिर অপশন ডি 1901 চনৰ এপ্ৰিল মাহত কারেক্ট এনসারটো হ'ব 1994 চনৰ মে মাহত অসমৰ ৰাজ্যিক নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল 17 নম্বৰ কোৱেশ্চনটো আগবাঢ়ি যাওঁ গোপীনাথ বৰদলৈ কাৰ দ্বাৰা লোকপ্ৰিয় উপাধি প্ৰদান কৰা হৈছিল অপশন এ বিষ্ণু সহায় অপশন বি সাইদি ফজল আলী অপশন সি জয়ৰাম দাস দৌলতৰাম অপশন ডি ব্ৰজ কুমাৰ নেহেৰু কারেক্ট এনসারটো হল অপশন সি জয়ৰাম দাস দৌলতৰাম পইচাৰ কথা মনত ৰাখি পইচা দৌলত সেইটো মনত ৰাখিলে এইটো মনত থাকি যাব অতি সহজতে 18 নম্বৰ কোৱেশ্চনটো তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক অসমৰ ল মানৱ বুলিও জনা যায় বিমলা প্ৰসাদ চলিহা এবাৰ অপশন বি বিষ্ণুৰাম মেধি অপশন সি তৰুণৰাম ফুকন অপশন ডি গোপীনাথ বৰদলৈ কারেক্ট এনসারটো হ'ব বিষ্ণুৰাম মেধি এইটো অলপ গুৰুত্বপূৰ্ণ কোৱেশ্চন এইটো মনত ৰাখিব 20 নম্বৰ কোৱেশ্চনটো হল অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল ফজল আলী या फिर জয়ৰাম দাস দৌলতৰাম অপশন সি মোহাম্মদ সালেহ আকবর হায়দারি या फिर অপশন ডি শ্ৰী প্ৰকাশ কারেক্ট এনসারটো হল অপশন সি মোহাম্মদ সালেহ আকবর হায়দারি আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব